নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। আজি হ'ল কাতি বিহু আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কি কৰোঁ কি নকৰোঁ। আৰু কাতি বিহুৰ দিনাটো গধূলি পথাৰত চাকি দিয়া হয়। যিসকলেতো জানেই আৰু যিসকলে নাজানে নিশ্চয় চাই ভাল পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি পথাৰ পালোঁ, চাকি তাকি জ্বলালে বহুতে অকণমান দেখিছে চাগে। এতিয়া আমি ময়ূৰী পৰিব খুজিছিল, এতিয়া আমি দিবলৈ গৈ আছোঁ। ভিডিঅ'টো অকণমান লৰিব, তাৰ অলপ খোজকাঢ়ি আছোঁ। আমি আহি পালোঁ পথাৰ আৰু এতিয়া চাকি দিলাম, চাকি তাকি দিম, শৰাইখন দিম, হৈ গ'ল। আৰু আপোনালোকক এইবাৰ পথাৰৰ দৃশ্যটো দেখাই দিছোঁ। ৰাতি মানে গধূলিৰ চবেই চাকি তাকি জ্বলালে। এতিয়া আমিও জ্বলাম আৰু সেইপিনে জ্বলাব আছে। এইবিলাকত জ্বলাব আৰু আমি দুৰ্গা চাহ খোৱাৰ কাৰণে ৰখি আছোঁ কিজানি। আৰু এতিয়া এখোজ চাকি দিবলৈ হেৰি ঠিক কৰি আছে। আৰু এইপিনে জ্বলালে অলৰেডি। এয়া অকণমান জুম কৰিলে বেয়া হৈ যায়, গতিকে মই দূৰৰ পৰাই দেখাই দিছোঁ। এয়া ময়ূৰীয়ে কিবা এটা কৰি আছে, তাই শৰাইখন দিব এতিয়া। Oh my god, কেনেকুৱা মহ। একদম কমকৈ দি নাগে কোনে হ'ব। আৰু ইয়াতে বহুত মহ লাইটিঙৰ কাম কৰি আছে আমাৰ জ্যোতিৰ্ময়। আচলতে এনেকৈ আগতে আমি কাতি বিহুৰ পথাৰত চাকি তাকি দি পোৱা নাছিলোঁ, এইবাৰে প্ৰথম। তো কিবা ভুল হ'ব পাৰে, আৰু যদি কিবা ভুল আপোনালোকে দেখা পায় তেনেহ'লে আপোনাক নিশ্চয় কমেণ্টত জনাব। যোগাৰ আজিকালি বহুত সৰু লম্বা হৈ যায়, ঠিকে আছে। আমি খালি কেমেৰামেন এয়া আমাৰ চাকি দিয়া হৈ গ'ল। এতিয়া আমি ঘৰ গৈ আছোঁ। ঘৰত আকৌ তুলসীৰ তলত দিবই আছে, আৰু ইয়াতে আমি দিলোঁ শৰাই আৰু চাকি দিলোঁ। এতিয়া আমি গৈ আছোঁ। তাৰ ওপৰতটো দিচোন। প্ৰসাদ লওক অলপ, প্ৰসাদ দিওঁ। অঁ প্ৰসাদ দিওঁ। এয়া আইতা নাতি মিলি পেলাই বাৰীৰ তামোলৰ তলত চাকি জ্বলাইছে। তুলসী গছ ৰুইছে ইয়াতো। এইটো কাতি বিহু, কঙালী বিহু। ধূপ জ্বলাই আছে, চাওঁ। তামোলৰ তলত এতিয়া তুলসী ৰুব লাগে নি তামোল তলত? আইতাকে শিকাই দি আছে দিজাক। মোৰ দাদাৰ ছোৱালী হয় আৰু বৰমা হয়। এয়া গোহালিত চাকি দি আছে, শৰাই এখন দিছে। আৰু এইপিনে তুলসীৰ তলত চাকি আৰু শৰাই। আমি ঘৰৰ ভিতৰতো চাকি দিছোঁ। আৰু এতিয়া আমি দিম পাকঘৰত চাকি, যিটো আমাৰ একদম মাটিৰ হয় সেইটোত। পানী ছিটাই দিছে। উল্টা আছে। আৰু এইপিনে আমাক কাণ্ড কৰি দিলে।
ক্ষতিতে পৰি গ'ল নামাৰিবা এনে কৈছো মই ক্ষতি পৰ গয়া নাপায় এনে কৈছো এইটো ভাল দেখাইছো মানে তোমাৰ আজি মাৰিব নাপায় নাই জোকোৱা ইমান মৰমতে কৈছো মই আজি